চাওমিন খাবলৈ লাজ কৰিছে। কথাটো হ'ল মানে আজিৰ পৰা ৰাস যিহেতু আমিও চামগুৰি সত্ৰৰ বজাৰৰ পৰা আহোঁগৈ বুলি লগৰকেইটাৰ সৈতে সন্ধিয়া টাইমত ওলালোঁ। আহি পালোহিয়ে, পাই দেখোঁ যে চব পিনে বজাৰ বহিছে। আজি যিহেতু প্ৰথম দিন সেইবাবে ইমান মানুহ নাই। আমি বজাৰ মাজে মাজে ঘূৰি ফুৰিছোঁ, একো কিনা নাই বাৰু, অলপ চাই লওঁ, কিবা ভাল লাগিলে কিনিম। সত্ৰৰ ভিতৰলৈ অলপ সোমাই গ'লোঁ। ইয়ালৈ আহি কিন্তু কিবা এটা মনটো ভাল লাগি গ'ল। আকৌ দেখোঁ যে কৃষ্ণ আৰু বাসুকীৰ মূৰ্তিটো বৰ সুন্দৰকৈ সজাই ৰাখিছে। সত্ৰৰ পৰা ওলাই কিবা এটা খাওঁ বুলি হোটেল এখনতে সোমালোঁ। ইহঁতি চাওমিন অৰ্ডাৰ কৰিলে। লগৰটোৱে আকৌ ভিডিঅ' কৰা দেখি চাওমিন খাবলৈ লাজ কৰিছে। তাৰ পৰা খাই বৈ ওলালোঁ। তাত ঘূৰি ফুৰোঁতে মনত পৰিলে যে ঘৰলৈ কিবা এটা লৈ যাব কৈছিল। জেলেপীৰ দোকান এখনৰ পালোহি। তাৰ পৰা জেলেপী অলপ কিনিলোঁ, যিহেতু ৰাস মানে জেলেপী মেইন। আকৌ ইহঁত জোতাৰ দোকান পালেহি, জোতা কিনে বোলে। জোতা কিনা হৈ থাকিব বাৰু, প্ৰথমতে খোৱাটো মেইন। লগৰতে মিক্সাৰ কিনিলে, তাকে মিক্সাৰ খালোঁ। মিক্সাৰ খাই আকৌ আমাৰ হল পালোহি। হলতে এয়া প্ৰিণ্ট কৰি আছে সকলোকে। ইয়াতে ৰাস হ'ব। আজি ভিডিঅ'টো ইমানেই আছিলে।